হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বৰ্তমান বহুতো ছাত্ৰ ছাত্ৰীয়ে ভাবি আছে যে এতিয়াৰ পৰা যদি পঢ়া ষ্টাৰ্ট কৰোঁ তেনেহ'লে 85% এভভ পাৰ্চেণ্টেজ পামনে? এতিয়া যি ছমাহ আছে ভালদৰে পঢ়িলে 85% এভভ বা 90% এভভ পামনে, সেইখিনি কথা আজি ডিছকাছ কৰিম। যিহেতু আমি পঢ়া দেৰিকৈ ষ্টাৰ্ট কৰিছোঁ, সেইকাৰণে এতিয়াৰ পৰা আমি বেছিকৈ ভালদৰে পঢ়িব লাগিব। এতিয়া তোমালোকে অলপ চেক্ৰিফাইচ কৰিব লাগিব, যেনেকৈ তোমালোকৰ হাতত থকা মোবাইলটো অলপ কমাই ইউজ কৰিব লাগিব। ছ'চিয়েল মিডিয়াৰ পৰা যিমান আঁতৰি থাকিবা সিমানেই ভাল হ'ব। এতিয়া যদি ডিষ্ট্ৰাকশ্যনৰ পৰা বাচি যোৱা তেনেহ'লে নিশ্চয় পঢ়াত মন বহিব আৰু তোমালোকৰ ভাল ৰিজাল্ট এটা কৰিব পাৰিবা। আৰু এটা কাম কৰিব পাৰা, যেতিয়া স্কুলত থাকিবা তেতিয়া ক্লাছৰ পিছত অলপ সময় থাকে, সেই সময়খিনি তোমালোকে পঢ়িব পাৰা। যিহেতু তোমালোকৰ হাতত সময় কম আছে, যদি কেতিয়াবা স্কুলত ক্লাছ নহয় তেতিয়া সেইদিন স্কুল নগৈ ঘৰতে ভালদৰে পঢ়িব পাৰা। বেছিকৈ স্কুল ক্ষতি নকৰিবা। এনেকৈ যদি পঢ়া নিশ্চয় তোমালোকৰ 90% এভভ আহিব পাৰে। হায়াৰ ছেকেণ্ডেৰী কেণ্ডিডেটবিলাকে ভাবি আছে মই মেট্ৰিকত 85% এভভ পাইছিলোঁ, এতিয়া HS-ত পাৰিমনে? আৰু যিসকলে মেট্ৰিক এক্সাম দি আছে সেইসকলৰ ভাবে জীৱনৰ প্ৰথম এইটো ডাঙৰ এক্সাম হয়। সিহঁতেও ভাবি আছে ইয়াত 85% বা 90% এভভ পাৰিমনে? তোমালোকে ভয় নাখাবা, ভালদৰে পঢ়ি থাকা। যেতিয়া তোমালোকে পঢ়িব বহিবা তেতিয়া ভাবিবা মই 90% এভভ আনিম। তোমালোকৰ ওপৰত কোনেও যাতে পিছত কুৱেশ্যন কৰিব নোৱাৰে যে তেওঁৰ মেট্ৰিকত 85% বা 90% আছিল, এতিয়া হায়াৰ ছেকেণ্ডেৰীত কিয় কমি গ'ল। আৰু কোনোবা মেট্ৰিকৰ ছাত্ৰ ছাত্ৰীক যাতে কোনেও কুৱেশ্যন কৰিব নোৱাৰে যে তেওঁ ৰিজাল্ট কিয় বেয়া কৰিলে। সকলোৰে ওপৰত তোমালোকৰ এক্সপেক্টেশ্যন আছে, ওচৰ চুবুৰীয়া বা সমাজৰ এক্সপেক্টেশ্যন আছে। সেই এক্সপেক্টেশ্যনটো তোমালোকে ৰাখিবা। এতিয়াৰ পৰা যদি ভালদৰে পঢ়া ষ্টাৰ্ট কৰা তেনেহ'লে নিশ্চয় 85% বা 90% এভভ অহাৰ সম্ভাৱনা আছে। এতিয়াৰ পৰা ভালদৰে পঢ়ি থাকা। অল দ্য বেষ্ট। আজিৰ ভিডিঅ'ত এইখিনি আছিল। যদি ভিডিঅ'টো ভাল পাইছা তেনেহ'লে ভিডিঅ'টো লাইক কৰি বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিবা। এনেধৰণৰ গাইডেন্স আৰু ইনফৰমেশ্যন পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবা।